এয়া চব ফাইনেলি মোৰ চাবোন ৰেডি হৈ গ'ল কিমান টাইট হৈছে চব কিন্তু পলিথিনে বন্ধা যে কমানিবিলাক খাচ খাচ বহিছে দিছেনে এইটো সৰু যে সৰু সৰুকৈ বনাইছোঁ মই নাকাটো গোটাকৈ মাৰিম পলিথিনৰ চিনবোৰ বহিছে এইটো অলপ ডাঙৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ ভালনে আপোনালোকৰ মোৰ বাৰু ইমান ভাল নাই দেই জ্বৰটো ভাল হ'ল যদিও চৰ্দিটো এতিয়াও আছেই মানে নাকটো ফ্ৰী হোৱাই নাই বাৰু যি কি নহওক মই আপোনালোকলৈ আজি এটা কাপোৰ ধোৱা চাবোনৰ ভিডিঅ' লৈ আহিছোঁ চাবোনটো বনাম যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ সেয়েহে মই এই যোগাৰখিনি কৰি লৈছোঁ চব কাপোৰ ধোৱা চাবোন বনাবলৈ এয়া মই আটা 3 কাপ লৈছোঁ এই 3 কাপ 1 কাপ 2 কাপ 3 কাপ দিছিলে আটা তাৰপিছত মই এতিয়া মিঠাতেল লৈছোঁ 3 কাপ আপোনালোকে একেবাৰে কম দামী মিঠাতেলেই ল'ব নহ'লে মহতকৈ হিং দীঘল হৈ যাবগৈ কম দামী মিঠাতেল ল'ব এয়া মই কম দামী মিঠাতেল লৈছোঁ এতিয়া ল'ম মই 3 কাপ পানী আপোনালোকে যোগাৰখিনি কৰি ল'ব দেই প্ৰথমতে নহ'লে আপোনালোকে চাবোনটো যিটো বনাবলৈ মানে কষ্টিক ছ'ডাটো আপোনালোকে ঢালি দিয়াৰ লগে লগে বস্তুটো টান হৈ যাব আপোনালোকে তেনেকৈ এৰি থৈ যাব নোৱাৰিব সেইকাৰণে সকলো বস্তু যোগাৰ কৰি ল'ব প্ৰথমতে হাততে পোৱাকৈ মোৰ যে ঘৰত কোনো মানুহো নাই অকলে আছোঁ মই এতিয়া লাগ বুলিতো মোক দিবলৈ মানুহ নাই আৰু এতিয়া ল'ম আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো এয়া কষ্টিক ছ'ডা 1 কাপ ল'ম দেখিছেনে 1 কাপ লৈছোঁ সেইটো কিন্তু সাৱধানে আকৌ পেকিং কৰি থ'ব চব মানে ৰাবাৰ এডাল মাৰি পেকিং কৰি দিছোঁ আৰু এইটো হাতে নুচুব দেই গ্লভ লাগিব গ্লভ দিছোঁ মই এতিয়া বাৰু এনেই ঢালিহে দিছোঁ সেইকাৰণে গ্লভযোৰ পিন্ধা নাই কিন্তু মই চশমা সদায় পিন্ধিয়ে থাকোঁ বাৰু পিন্ধি আছোঁ চশমাযোৰ আৰু আপোনালোকক লাগিব এনেকুৱা মাস্কখন লগাই ল'ব কষ্টিক ছ'ডাটো মিলাওঁতে তাৰপিছত নিজৰ ছেফটিটো প্ৰথমতে সেইকাৰণে এনেকুৱা গ্লভ এযোৰ মোৰ ওচৰত মই অৰ্ডাৰ দি আনিছিলোঁ বাৰু গ্লভ এযোৰ পিন্ধি ল'ম মই আপোনালোকে পলিথিন হ'লেও জাৰ নাই পিন্ধি ল'ব পাৰিব পলিথিন এটা হ'লেও পিন্ধি ল'ব হাতখনত নহ'লে হাতখন অলপ জ্বলা পোৰা কৰিব মানে পিছত লৈছোঁ চাওক চাৰ্ফ 1 কাপ লৈছোঁ মই 1 কাপ নালাগিবও পাৰে চাওঁচোন বাৰু কম দিলেও একো নহ'ব এই 1 কাপ চাৰ্ফ লৈছোঁ ভেলা চাবোনটো লাডু কৰিব লাগিব যে লাডুটো থ'বৰ কাৰণে এইটো পলিথিন আনি লৈছোঁ এইবোৰ চব আপোনালোকে যোগাৰ কৰি ল'ব একেবাৰতে নহ'লে দিগদাৰ হ'ব আৰু ইম্পৰ্টেণ্ট বস্তু এটা আছে দেই লৰাবৰ কাৰণে এই দুডাল লাঠি আনি থৈছোঁ চব মই দেখিছেনে বাঁহৰ লাঠি মানে যিডালে সুবিধা হয় এডালেই লৰাম আৰু মই সেইকাৰণে বাঁহৰ লাঠি দুডাল আনি থৈছোঁ এটা কাটি লৈছোঁ দেই বাঁহৰ লাঠি তেতিয়াহ'লে এতিয়া ভিডিঅ'টো চাই থাকক মই এতিয়া বাহিৰলৈ লৈ যাওঁ এইখিনি বাহিৰত বনাম মই এতিয়া দেখাবৰ কাৰণেহে আপোনালোকক এই ভিডিঅ'টো ইয়াতে কৰি ল'লোঁ ভিতৰতে এই দেখিছেনে সমান পৰিমাণৰ ল'ব দেই আৰু মই এনেকুৱা গামলা দুটা লৈছোঁ গামলা দুটা লাগিব দেই গামলাই কয় নে চৰিয়াই কয় আপোনালোকে যি কয় ক'ব আৰু আমি গামলা বুলিয়ে কওঁ ষ্টিলৰ গামলা দুটা লৈছোঁ গামলা দেখিছেনে প্ৰথমে মই এই কষ্টিক ছ'ডাখিনি অকণমান গলাই লওঁ 3 কাপ পানী দি দিছোঁ মাস্ক লগাই লৈছোঁ গ্লভ পিন্ধি ল'লোঁ এতিয়া কষ্টিক ছ'ডাখিনি দেখিছেনে ধুনীয়া গলালৈকে লৈ দিওঁ এইখিনি এতিয়া চাইড কৰি থৈ দিছোঁ চৰিয়াটো গৰম হ'ব এতিয়া আটা 3 কাপ লৈ লৈছোঁ একেবাৰে পুৰণা হৈ গ'ল দেই এটা এক্সপায়াৰ হৈ গ'ল একো নহয় পুৰণা এক্সপায়াৰ হৈ গ'ল একো নহয় যেনেকুৱা আটা হ'লেও লৈ ল'ব পাৰিব 3 কাপ মিঠাতেল ঢালি দিছোঁ এটা লাঠি এডাল লৈ লৈছোঁ এতিয়া চাৰ্ফ দিছোঁ অলপ থৈ দিলোঁ চাওক আধা কাপে দিছোঁ এইখিনি আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ব
এতিয়া গ্লভযোৰ খুলি লৈছোঁ চাওক। এতিয়াতো ইয়াত কোনো ৰাসায়নিক দ্ৰব্য নাই, নে কষ্টিক চ'ডাটোৰ কাৰণেহে গ্লভ পিন্ধিব লাগে। এতিয়া যিমান পাৰে আৰু চাওক, এয়া 10 মিনিটমান ফেটাৰ পিছত এয়া এনেকুৱা হৈ গ'ল। 10 মিনিটতো বেছি লাগিছিলে, 15-20 মিনিটটো 20 মিনিটমান লাগিছে। মই ইমান কাটি কাটি ভিডিঅ'টো বনাইছোঁ যে মানে আৰু এতিয়া মই ইয়াত গ্লভ পিন্ধি লৈছোঁ। তাৰপিছত মাস্কখনো লগাই লওঁ। এতিয়া মই কাষ্টিক চ'ডাটো মানে ঢালিম যে, সেইটো কাৰণে প্ৰটেকশ্যনটো কৰি লৈছোঁ। আৰু চশমাও পিন্ধি আছোঁ দেই, মইতো সদায় চশমা পিন্ধিয়ে থাকোঁ আৰু। এইখিনি আনি লৈছোঁ। এয়া চব এনেকৈ পানী হৈ গ'ল দেখিছেনে? আৰু এইখিনি এতিয়া লাহে লাহে ইয়াত কম কমকৈ মিলাই থাকিব, লৰাই থাকিব, মিলাই থাকিব, লৰাই থাকিব দেই। এইটো ঘূৰিবলৈ ধৰিছে নহয়, ভৰিকেইটা চেপি লওঁ। অলপ অলপকৈ এইখিনি দিয়াৰ লগে লগে আচলতে টাইট হৈ যায় বস্তুটো। টাইট নহ'লেতো চাবোনৰ আকাৰ দিবই নোৱাৰিব। এয়া চব কেনেকৈ গোট মাৰিছে দেখিছেনে? গাখীৰ ফটা নিচিনা। এতিয়া খুব লৰাব লাগিব এইখিনি। লাঠিডাল নৰখাব আৰু কণ্টিনিউ লৰাই থাকিব, ঠিক আছে? বনাব জনাবতো জানেই বাৰু, যিবিলাকে আজিলৈকে নাই বনোৱা তেওঁলোককহে কৈছোঁ দেই। এতিয়া আৰু লৰোৱাতহে কথা, ভাগৰ লাগি গৈছে। এয়া গোটেইখিনি ঢালি দিছোঁ চব। দেখিছেনে ক্ৰমান্বয়ে ইয়াত ডাঠ হৈ আহিছে? লৰাই থাকিলে গম পাবই আপোনালোকে ডাঠ হৈ গৈ থাকিব। হাতখন বিষাই গৈছে দেই। লাঠিডাল ওচৰত লৈ ল'লে অলপ জোৰ পোৱা যায়। ইমান ডাঠ হৈ আহিছে, টাইট হৈ হাতত ধৰিছে। মোৰ জোৰ বেছি লাগে ফেটিবলৈ, বিষাই গৈছেগৈ বহুত। অকণমান টাইট হ'ব লাগিব। ভিডিঅ'টো অকণমান গৰমে গৰমে বনাব নোৱাৰিব চব। এই ঠাণ্ডা হ'লেহে আপোনালোকে ধুনীয়াকৈ চেপ দিব পাৰিব। এইটো ঠাণ্ডা হৈ গৈছে দেখিছে? এতিয়া মই পলিথিনত এনেকৈ লাডু কৰি কৰি থৈ দিলোঁ, কিন্তু সমান কৰা নাই আৰু। সমান কৰি দিম, ধুনীয়াকৈ চেপ দিম। আপোনালোকে গৰমে গৰমে নকৰিব, গৰমে গৰমে চেপ দিলে ভাল নহ'ব। হাতত লাগি লাগি আহে। এতিয়া চব অলপো লাগি অহা নাই হাতত, দেখিছেনে?